ত্রিবলি বলি তয়ঙ্গ রুচিরঙ্গ ত্রিবলি বলি তয়ঙ্গ ধন্যবাদ বি নিউজ প্ৰমুখ সাংবাদিক বন্ধুসকলক। আচলতে আজি বিশ্বনাথ ৰাস মহোৎসৱৰ আজি অন্যতম এটা কাৰ্যসূচী আমাৰ সকলোৱে দেখিছে। ৰাস মহোৎসৱ ইতিমধ্যে সুকলমে সমাপ্তি ঘটিছে আৰু আমি বিশ্বনাথক আগুৱাই নিয়াৰ ক্ষেত্ৰত যিসকল ব্যক্তিয়ে বৰেণ্য ব্যক্তিয়ে আমাক পথ প্ৰদৰ্শন কৰি আহিছে তেখেতসকলক আমি আচলতে আজি এই বঁটাৰে সন্মানিত কৰাৰ আমি মানস কৰিছোঁ। আৰু বিশেষকৈ ক্ষীৰধৰ বৰুৱা ছাৰ আমাৰ সকলোৱে পৰিচিত বিজ্ঞান সাহিত্যৰ বিশিষ্ট লেখক। তেখেতে বিশ্বনাথ মহাবিদ্যালয়ৰ ৰসায়ন বিভাগৰ আগতে অধ্যাপক আছিল আৰু তেখেতে বিশ্বনাথত বিজ্ঞান জনপ্ৰিয়কৰণৰ কাৰণে যথেষ্টখিনি কৰি আছে আৰু তেখেতে প্ৰান্তিককে ধৰি বহুকেইখন আলোচনী আচলতে লেখা মেলা কৰিছে। তেখেতক আমি প্ৰজ্ঞা সিন্ধু বঁটাৰে সন্মানিত কৰিছোঁ। তেখেতে আমাৰ মাজত আহি বঁটা গ্ৰহণ কৰিছে। ইয়াৰ পিছতে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, তেখেতেও যথেষ্টখিনি আচলতে আমাৰ বিশ্বনাথৰ যোৱা 8.5 বছৰৰ দুটা টাৰ্মত আমাৰ বিশ্বনাথৰ উন্নয়নৰ কাৰণে বহুখিনি কৰি আছে আৰু তেখেতে বিশেষকৈ বিভিন্ন শ্ৰেণীৰ মানুহৰ লগত যিটো তেখেতৰ ভাৱৰ বিনিময় এইখিনি সুন্দৰভাৱে কৰে বা তেখেতৰ যিটো জাতি জনগোষ্ঠী সমন্বয়ৰ ক্ষেত্ৰতো তেখেতে গুৰুত্ব আৰোপ কৰি আহিছে আৰু বিভিন্ন স্থানত তেখেতে উন্নয়নমূলক কাম কৰাৰ প্ৰয়াস কৰিছে আৰু তেখেতৰ যি কাম এই কামত আমি আৰু যাতে তেখেতে আৰু আহি থকা দিনখিনিত তেখেতে বিশ্বনাথক আগুৱাই নিব পাৰে তাৰ বাবে আমি অনুপ্ৰেৰণা যোগাবৰ বাবে তেখেতক আচলতে বিশ্বনাথ বিভূষণ বঁটাৰে আমি সন্মানিত কৰিছোঁ আৰু তেখেতে আমাৰ আহি বঁটা গ্ৰহণ কৰিছে। তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছতে নৰেন শৰ্মা সকলোৱে জানে বিশ্বনাথৰ এজন উদ্যোগপতি, সমীয়ন্তী ইণ্ডাষ্ট্ৰীৰ অন্যতম স্বত্বাধিকাৰী। তাৰ আগতেও তেওঁ এটা সৰু চাকৰিৰ পৰা নিজৰ জীৱন আৰম্ভ কৰি তেখেতে পাপুৰি ফিল্ড স্থাপন কৰিছিলে আৰু মৃণালী প্ৰকাশন স্থাপন কৰি সাহিত্যৰ যিটো বিশ্বনাথৰ ধাৰা এইটো আগুৱাই নিয়াৰ প্ৰচেষ্টা কৰিছিলে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত তেখেতে সমীয়ন্তী ইণ্ডাষ্ট্ৰী উদ্যোগ গঠন কৰি বিশ্বনাথত চাহ খেতিক আগবঢ়াই নিবৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। তেখেতক আমি বহুত আচলতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ মাজত আহি তেখেতেও বঁটা গ্ৰহণ কৰিছে। আন এগৰাকী বিশিষ্ট ব্যক্তি বিশ্বনাথৰ চেনিৰাম দাস, যাৰ নাম আমাৰ সকলোৰে মুখত থাকে। চেনিৰাম দাস আমাৰ আধুনিক বিশ্বনাথ নিৰ্মাণৰ এগৰাকী মূল হোতা বুলি কোৱা হয় আৰু চেনিৰাম দাসক আমি আজি বিশ্বনাথ শিৰোমণি বঁটাৰে বিভূষিত কৰিছোঁ আৰু আমি এই বঁটা তেখেতৰ যি পৰিয়ালৰ সূৰ্য বৰাই গ্ৰহণ কৰিছে আৰু ইয়াতে আজি সকলো আহিছে, আপোনালোক আহিছে, সাংবাদিক বন্ধুসকল আহিছে, বিশ্বনাথৰ দল সংগঠন আহিছে, সকলোকে ধন্যবাদ জনাইছোঁ। বিশ্বনাথৰ বিশিষ্ট ব্যক্তিসকল আহিছে, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি এই অনুষ্ঠান মই সফল হৈছে বুলি আচলতে উল্লেখ কৰিছোঁ আৰু আপোনালোকে ধৰক সকলোৰে যদি উৎসাহ থাকে আমি আৰু অলপ আগুৱাই গৈ বিশ্বনাথক আগুৱাই নিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিব পাৰিম। এই বিশ্বনাথ ৰাস মহোৎসৱৰ সমিতিয়ে আজি বিশ্বনাথ চাৰিআলিৰ অৱসৰপ্ৰাপ্ত অধ্যাপক বিশিষ্ট বিজ্ঞানী ক্ষীৰধৰ বৰুৱা ছাৰ, বিশ্বনাথ চাৰিআলি গঢ়োতা চেনিৰাম দাস, লগতে বিশিষ্ট উদ্যোগপতি নৰেন শৰ্মা ডাঙৰীয়া আৰু মোক স্থানীয় বিধায়ক হিচাপে মোক আজি আমন্ত্ৰণ কৰি আনি সন্মান জনাইছে। তাৰ বাবে মই বিশ্বনাথ ৰাস মহোৎসৱক ধন্যবাদ জনাইছোঁ। মই ভাবোঁ আজি যিহেতু এইখন বিশেষ সভা আছিলে, ব্যতিক্ৰমী সভা আৰু সমূহ ৰাইজৰ ওচৰত মই প্ৰতিশ্ৰুতিবদ্ধ। মোৰ 1.5 বছৰ আছে, এই 1.5 বছৰৰ ভিতৰত মই খুব চিনচিয়াৰলি বিশ্বনাথ অঞ্চলৰ উন্নয়নৰ কাম কৰিব লাগিব। মই পুনৰ এই সমিতিক মই ধন্যবাদ জনাইছোঁ। মই আজি বিশ্বনাথ ৰাস মহোৎসৱে অনুষ্ঠিত কৰা বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি খুবেই আনন্দিত হৈছোঁ। মই ইয়াত আহিবলৈ এইকাৰণেই দৰকাৰ হ'ল যে মোৰ ককা চেনিৰাম দাস এই বিশ্বনাথৰ গঢ়োতা হিচাপে, নতুনকৈ গঢ়োতা হিচাপে তেখেতে স্বীকৃতি পাইছিল, সমাজে বিচাৰিছিল আৰু সেই চেনিৰাম দাসৰ নাতি হিচাপে মই ইয়াত উপস্থিত থাকি নথৈ আনন্দিত হৈছোঁ। আৰু চেনিৰাম দাসৰ বিষয়ে বৰ্তমান নৱপ্ৰজন্মই নাজানে, কিন্তু সেই সময়ৰ যিসকল ব্যক্তি আছিল
তেখেতসকলে স্বীকাৰ কৰে আৰু সেই উদ্দেশ্যে নিশ্চয় আজি ৰাস মহোৎসৱে তেখেতক মৰণোত্তৰভাৱে পুৰস্কাৰ প্ৰদান কৰিছে আৰু ইয়াৰ কাৰণে আমি সমূহ বিশ্বনাথবাসী ৰাইজ সুখী হৈছোঁ আৰু আশা কৰিছোঁ ভৱিষ্যতে এই ধৰণৰ অনুষ্ঠান আকৌ হ'ব আৰু সমাজত যিসকল জড়িত সেইসকলক উৎসাহিত কৰিব। ধন্যবাদ।